মইতো নকওঁ যে 5টাতে বা 4টাতে উঠিব লাগিব নৰ্মেলি যেতিয়া 6টা বজাত উঠা 6টা বজাত উঠিলেও তোমালোকে ভালদৰে ৰানিং প্ৰেক্টিছ কৰিব পাৰিবা ৰানিং কৰাৰ মেইন উদ্দেশ্যটো কি কিহৰ বাবে তোমালোকে ৰানিং কৰিব বিচাৰিছা কিন্তু মেইন কথাটো হ'ল তুমি কেনেকৈ ৰানিং কৰা বহুত ল'ৰা ছোৱালী ৰানিং কৰিব নাজানে জয় হিন্দ সকলোকে নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ত আৰু বহুত দিনৰ বিৰতিৰ পিছত এটা নতুন ভিডিঅ' তোমালোকৰ বাবে লৈ আহিছোঁ আৰু বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ ইলেকশ্যন ডিউটিত আছিলোঁগৈ তাৰ বাবে সময় পোৱা নাছিলোঁ আৰু কণ্টিনিউ ভিডিঅ' দিবলৈ অলপ অসুবিধাও হয় আৰু মোৰ উদ্দেশ্যটো হ'ল কি ইউটিউবত মাজে মাজে এইভাবে ভিডিঅ' দি থাকোঁ যাতে মই যিডোখৰ ঠাইত আছোঁ তাৰ কিছুমান স্মৃতি মই ৰাখি থ'ব পাৰোঁ আৰু এইবিলাক স্মৃতি মানে পিছত নিজৰে চাই ভাল লাগে মানে সেই ঠাইডোখৰত থকাৰ কিছুমান কথা মনত পৰি যায় আৰু ভাল লাগে বাকী ইউটিউব মনিটাইজ হোৱা নোহোৱাটো পিছৰ কথা কাৰণ ইউটিউবত ছাকচেছ হ'বলৈ কণ্টিনিউ ভিডিঅ' দিয়াটো বহুত বেছি দৰকাৰ আৰু তাত কণ্টিনিউ কাম কৰিব লাগিব তেতিয়াহে মানে ইউটিউবত ছাকচেছ হ'ব পৰা যায় গতিকে ইউটিউবত ছাকচেছ হওঁ নহওঁ পিছৰ কথা কিন্তু মোৰ কিছুমান স্মৃতি মই নিজে সাঁচি ৰাখিব বিচাৰোঁ আৰু গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তো আজি ভিডিঅ'টো হ'ল ৰানিঙৰ ওপৰত কেনেকৈ ৰানিং কৰিব লাগে এই বিষয়টোৰ ওপৰত কিছুমান ল'ৰা ছোৱালী বহুত মানে ডাউট থাকে যিসকলে বিশেষকৈ নতুনকৈ ৰানিং প্ৰেক্টিছ কৰে বা ৰানিং কৰিবলৈ লয় তেওঁলোকৰ কিছুমান সমস্যা দেখা পোৱা যায় আৰু তাৰ ওপৰতে মই কথা পাতিম পোনপ্ৰথমে এটা কথা মই তোমালোকক জনাব বিচাৰোঁ যে ৰানিং কৰাৰ মেইন উদ্দেশ্যটো কি কিহৰ বাবে তোমালোকে ৰানিং কৰিব বিচাৰিছা ইণ্টাৰভিউৰ কাৰণে বা ৱেইট লছৰ কাৰণে বা এথলেটিক্সৰ কাৰণে আৰু প্ৰতিটো ৰানিং কৰাৰ প্ৰেক্টিছটো বেলেগ বেলেগ যদি তুমি ইণ্টাৰভিউৰ বাবে ৰানিং কৰিছা তাৰ যিটো শ্বেডিউল আছে যাৰ টাইম টেবুল আছে সেইটো বেলেগ আৰু যদি ৱেইট লছ কৰিব বিচাৰা তাৰ কাৰণেও বেলেগ এক্সাৰচাইজ আছে গতিকে এই বস্তুটোৰ ওপৰত বহুতখিনি ডিপেণ্ড হয় আৰু ৰানিং কেনেকৈ কৰিব লাগে বা ৰানিং কেতিয়া কৰিব লাগে বা কেনেকৈ কৰিলে ৰানিংটো ইম্প্ৰুভমেণ্ট হয় পোনপ্ৰথমে মই এটা কথা তোমালোকক জনাব বিচাৰোঁ সদায় ৰানিং মৰ্ণিং টাইমত কৰিবলৈ চেষ্টা কৰিব লাগে ইয়াৰ কাৰণ হ'ল কি ৰাতিপুৱা মানুহৰ মাইণ্ডটো মানে ফ্ৰেছ হৈ থাকে আৰু ৰাতিপুৱা কি হয় অলপ সোনকালে উঠিবলৈ চেষ্টা কৰিব লাগে মইতো নকওঁ যে 5টাতে বা 4টাতে উঠিব লাগিব নৰ্মেলি যেতিয়া 6টা বজাত উঠা 6টা বজাত উঠিলেও তোমালোকে ভালদৰে ৰানিং প্ৰেক্টিছ কৰিব পাৰিবা তাৰ আগতে খালি এটা কথা সদায় মনত ৰাখিবা ৰানিং প্ৰেক্টিছ কৰিবলৈ যোৱাৰ আগত তোমালোকে ভালদৰে তোমালোকৰ টয়লেটটো ক্লিয়াৰ হ'ব লাগে ভালদৰে মনটো ফ্ৰেছ হ'ব লাগে আৰু ৰানিং কৰিবলৈ যোৱাৰ আগত তোমালোকে একাপ ব্লেক টি তাত অকণমান আদা ইউজ কৰি মানে খাব পাৰা তেতিয়া কি হয় আমাৰ মনটো ভাল লাগিব আৰু ৰানিং কৰিবলৈ তোমাৰ বেছি সুবিধা হ'ব আৰু ছেকেণ্ড কথাটো হ'ল কি ৰানিং ক'ত কৰিব লাগে গ্ৰাউণ্ডত কৰিব লাগেনে বা ৰাস্তাত কৰিব লাগে এইটো বহুত এটা ডাউটত থাকে ৰানিং গ্ৰাউণ্ডতো কৰিব পৰা বা ৰাস্তাতো কৰিব পৰা কিন্তু মেইন কথাটো হ'ল তুমি কেনেকৈ ৰানিং কৰা বহুত ল'ৰা ছোৱালী ৰানিং কৰিব নাজানে কিছুমানে কি হয় গুৰুহাটো পেলাই ৰানিং কৰে যিসকল ল'ৰা ছোৱালীয়ে গুৰুহা পেলাই ৰানিং কৰে তেওঁলোকৰ মানে কি হয় ভৰিত বিষ হ'ব পাৰে বা আঁঠুত বিষ হ'ব পাৰে গতিকে সদায় তোমালোকে ফ্লেট কৰি ৰানিং কৰিবলৈ চেষ্টা কৰিব লাগে যাতে তোমালোকৰ ভৰিত কোনো বিষ নহয় বা আঁঠুত কোনো বিষ নহয় আৰু তাৰ লগতে ৰানিং প্ৰেক্টিছ কৰোঁতে সদায় এযোৰ ভাল জোতা পিন্ধা বহুত বেছি দৰকাৰ জোতাযোৰ সদায় চ'লটো অলপ মোটা হ'ব লাগে মানে ডাঠ হ'ব লাগে যাতে তোমালোকৰ ভৰিত কোনো ইনজুৰ্ড নহয় আৰু বহুত ল'ৰা ছোৱালীয়ে কয় যে খালী ভৰিও ৰানিং প্ৰেক্টিছ কৰিব পাৰি বা বহুত ল'ৰা ছোৱালীয়ে খালী ভৰিও ৰানিং প্ৰেক্টিছ কৰে কিন্তু মই এইটো কথাই কওঁ খালী ভৰি ৰানিং প্ৰেক্টিছ কৰিব পৰা কোনো প্ৰব্লেম নাই কিন্তু কেতিয়াবা কি হয় গ্ৰাউণ্ডত কেতিয়াবা চিচা পৰি থাকিব পাৰে বা কিবা এনেকুৱা যিকোনো বস্তু পৰি থাকিব পাৰে যিয়ে তোমাৰ ভৰিত ইনজুৰ্ড কৰিব পাৰে গতিকে খালী ভৰি ৰানিং প্ৰেক্টিছ কৰাতকৈ সদায় জোতা পিন্ধি ৰানিং প্ৰেক্টিছ কৰিলে তোমালোকৰ বেছি হেল্পফুল হ'ব আৰু তোমালোকৰ ৰানিংটো ইম্প্ৰুভমেণ্ট হ'ব নেক্সট কথাটো হ'ল কি যিসকল ল'ৰা ছোৱালীয়ে নতুনকৈ বা প্ৰথম ৰানিং প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰে তেওঁলোকে এটা কথা সদায় মনত ৰাখিব লাগে তোমালোকৰ যিটো ক্ষমতা আছে সেই ক্ষমতাটো অনুসৰিহে তোমালোকে প্ৰথম এসপ্তাহ বা দুসপ্তাহ ৰানিং কৰিবলৈ চেষ্টা কৰিব লাগে কাৰণ এনেকুৱা নহয় যে তুমি আজি প্ৰেক্টিছ কৰিছা আজিয়ে তুমি বহুত বেছিকৈ ৰানিং কৰিব লাগিব বা বহুত কম সময়ৰ ভিতৰত ৰানিং কৰিব লাগিব তেনেকুৱা কোনো কথা নাই যেতিয়া তোমালোকে এসপ্তাহমান ৰানিং কৰিবা সদায় তোমাৰ ক্ষমতা অনুসৰি যদি তোমাৰ ক্ষমতা আছে 1000 মিটাৰ ৰানিং কৰা বা 1500 মিটাৰ ৰানিং কৰা সেই অনুসৰি তোমালোকে ৰানিং কৰিবলৈ চেষ্টা কৰিবা যেতিয়া তোমালোকৰ সেই অভ্যাস হৈ যাব অভ্যাস হোৱাৰ পিছত তোমালোকে ৰানিঙৰ দূৰত্বটো বঢ়াবলৈ চেষ্টা কৰিবা তাৰপিছত আহিছোঁ টাইমিংটো বহুত ল'ৰা ছোৱালীয়ে কি কয় যেতিয়া প্ৰথম ৰানিং প্ৰেক্টিছ কৰিব সেই ৰানিং প্ৰেক্টিছ কৰা প্ৰথম দিনাৰ পৰা টাইমিংটো কভাৰ কৰিবলৈ চেষ্টা কৰে কিন্তু এইটো বহুত ভুল আইডিয়া
কাৰণ এনেকুৱা নহয় যে তুমি আজি ৰানিং প্ৰথম কৰিছা, আজিয়ে তুমি 1600 মিটাৰ 5 মিনিটৰ ভিতৰত কৰিব পাৰিবা। গতিকে প্ৰথমতে প্ৰেক্টিছ আৰু প্ৰচেছটো বহুত বেছি দৰকাৰ। যেতিয়ালৈকে তোমালোকে অলপ দিন সময় ভালদৰে প্ৰেক্টিছ নকৰা, তেতিয়ালৈকে তোমালোকে সেই টাইমিংটো কেতিয়াও কভাৰ কৰিব নোৱাৰা। গতিকে তোমালোকে নাই কমেও 20-25 দিন প্ৰেক্টিছটো ভালদৰে কৰিবলৈ চেষ্টা কৰিব লাগিব। তাৰ পাছত তোমালোকে টাইমিংটোৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰিব লাগিব। কাৰণ টাইমিংটোৰ ওপৰত কাম কৰা বহুত বেছি দৰকাৰ। ইণ্টাৰভিউৰ ক্ষেত্ৰত সদায় টাইমিংটো বহুত ডিপেণ্ড কৰে। লাগে 1600 মিটাৰ হওক বা 3200 মিটাৰ হওক বা 5 কিলোমিটাৰ হওক, সেই টাইমিংটোৰ ওপৰত বহুতখিনি কথা নিৰ্ভৰ কৰে। গতিকে 25 দিন বা 30 দিন এমাহ কণ্টিনিউ কৰাৰ পিছত সেই তোমালোকে টাইমিংটো কভাৰ কৰিবলৈ সময় সদায় চেষ্টা কৰিব লাগিব। তেতিয়াহে তোমালোকে ইণ্টাৰভিউত ৰানিং পাছ কৰিব পাৰিবা। এতিয়া লগতে আহিছোঁ ৰানিং প্ৰেক্টিছ কৰাৰ পাছত তোমালোকে কি কি খাব লাগিব। কাৰণ যেতিয়ালৈকে তোমালোকে ডাইটটো ভালদৰে নোলোৱা, খোৱা বোৱাটো ভালদৰে নকৰা, তেতিয়ালৈকে তোমালোকৰ এনাৰ্জি নহ'ব বা তোমালোকে ৰানিং ভালদৰে কৰিব নোৱাৰিবা। ডাইট মানে এনেকুৱা নহয় যে বহুত একদম হেভি ডাইট খাব লাগিব, তেনেকুৱা কথা নহয়। যিখিনি আমাৰ গাঁও ঘৰত সহজতে পোৱা যায়, কেঁচা বুট, মগু, এইবিলাক কল, এনেকুৱাবিলাক ইউজ কৰিব পাৰা বা লোকেল ডিম, এনেকুৱাবিলাক ইউজ কৰিব পাৰা। সদায় ৰাতি কি কৰিবা, ৰাতি হোৱাৰ আগত কেইটামান বুট, মগু আৰু খিচমিচ তিয়াই থৈ দিবা। আৰু তিয়াই থৈ দিয়াৰ পিছত যেতিয়া ৰানিং কৰি যাবা, ৰানিং কৰি যোৱাৰ পিছত আধা ঘণ্টামান ৰেষ্ট ল'বা। ৰেষ্ট লোৱাৰ পিছত তাৰ লগত তোমালোকে এটা তিয়ঁহ বা বিলাহীও ইউজ কৰিব পাৰা। চালাড টাইপত বনাই তোমালোকে সেই বুট মগুকেইটা তোমালোকে ইউজ কৰিব পাৰা। আৰু লগতে এটা দুটা বইল ডিম খাব পাৰা, যিটোৱে তোমাক ৰানিং কৰাত বহুতখিনি এনাৰ্জি দিব। আৰু কল ইউজ কৰিব পাৰা। আৰু গাখীৰটো সকলো জেগাতে পোৱা যায়, গাখীৰো ইউজ কৰিব পাৰা। লগতে আৰু এটা কথা মই লগত জনাই থওঁ, মই কথাটো ক'বলৈ পাহৰি থাকিলোঁ। ৰানিং প্ৰেক্টিছ কৰিবলৈ যোৱাৰ আগত কিন্তু নিজৰ বডিটো ৱাৰ্ম আপ কৰাটো বহুত বেছি দৰকাৰ। মানে যদি তোমালোকে গ্ৰাউণ্ডত যোৱা, গ্ৰাউণ্ডত লগালগ গৈ যদি ৰানিং কৰা, তেতিয়া তোমালোকৰ সদায় বডিটো কি হয়, গধুৰ হৈ থাকিব। যেতিয়ালৈকে তোমালোকে বডিটো গৰম নকৰা, তেতিয়ালৈকে তোমালোকে ভালদৰে ৰানিং কৰিব নোৱাৰা। গতিকে ৰানিং কৰিবলৈ যোৱাৰ আগত ৱাৰ্ম আপ কৰাটো বহুত বেছি দৰকাৰ। আৰু এনেকুৱা ভিডিঅ' ইউটিউবত বহুত পোৱা যায়, বহুতে বহুত বিভিন্ন ধৰণৰ এক্সাৰচাইজ কয় বা কৰি দেখুৱায়। মই তোমালোকক এটা কথাই কওঁ, গোটেইখিনি এক্সাৰচাইজ কৰিব কোনো দৰকাৰ নাই বা কনফিউজ হ'ব কোনো দৰকাৰ নাই। মাত্ৰ 4টা বা 5টা এক্সাৰচাইজ তোমালোকে ভালদৰে মনত ৰাখিব লাগে। আৰু সেইকেইটা এক্সাৰচাইজে সদায় ৰানিং কৰিবলৈ যোৱাৰ আগত কণ্টিনিউ কৰিব লাগে। আৰু সেই এক্সাৰচাইজ কৰাৰ পিছত তোমালোকে ৰানিংটো আৰম্ভ কৰিব লাগে। তেতিয়া তোমালোকে এটা বহুত মানে কম সময়ৰ ভিতৰত তোমালোকে এটা ভাল ৰিজাল্ট পাব পাৰিবা। বা তোমালোকৰ যিটো তোমালোকৰ মঞ্জিল আছে বা যিটো তোমালোকৰ লক্ষ্য আছে, সেই লক্ষ্যত তোমালোকে উপনীত হ'ব পাৰিবা। তো এইকেইটাই আছিলে সৰু সৰু কথা, যিকেইটা মই তোমালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু যদি কিবা আৰু প্ৰশ্ন তোমালোকৰ সুধিব লগা থাকে, মোক নিশ্চয় কমেণ্ট কৰি সুধিব পাৰা। আৰু মই যিমান পাৰোঁ তোমালোকক জনাবলৈ চেষ্টা কৰোঁ। কাৰণ ময়ো এটা সময়ত ৰানিং প্ৰেক্টিছ কৰিছিলোঁ। কাৰণ মই SSC দ্বাৰাই মই CISFত আহিছিলোঁ। আজি মোৰ প্ৰায় 12-13 বছৰ হৈ গ'ল। যিখিনি মোৰ এক্সপিৰিয়েঞ্চ আছে মই তোমালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে যদি ভিডিঅ'টো অকণমান যদি ভাল লাগে, এটা লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবা। আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো হিট কৰিবা। চ' আজিলৈ ইমানেই। নমস্কাৰ, জয় হিন্দ।